শোণিতপুৰ জিলাৰ ৰঙাপাৰাত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড, যি ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ। ৰঙাপাৰাৰ ৫ নং কলাবিল গাঁৱত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনাটি সংঘটিত হয়। জানিব পৰা মতে প্ৰবল বৰষুণৰ মাজত কলাবিল গাঁৱৰ চলমী মুণ্ডাৰ বাসগৃহত থকা বৈদ্যুতিক মিটাৰটোত বৰ্জ্য পৰে আৰু লগে লগে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত সংঘটিত হোৱাৰ পিছত চলমী মুণ্ডাই পুত্ৰ, বোৱাৰী আৰু নাতিয়েকক লৈ নিৰাপত্তা স্থানত উপস্থিত হয়। অগ্নিকাণ্ডত চলমী মুণ্ডাৰ বাসগৃহটি সম্পূৰ্ণৰূপে জাহ যায়। ইফালে অগ্নিকাণ্ডত বাসগৃহৰ ভিতৰত থকা সকলো সা-সম্পত্তি ভস্মীভূত হয়। বৰষুণ আহিছিলে, আমি বৰষুণ আহোঁতেতো আমি ঘৰৰ ভিতৰতে আছিলোঁ। যেতিয়া ঝটকাত বিজুলীটো মাৰিলে, বিজুলী মাৰাৰ পিছত আমি কৈছোঁ ইমান ডাঙৰ বিজুলী মাৰিছে বুলি আমি ভাবিলোঁ, ইমান ভয় লাগিছে বুলি ঘৰত আছোঁ। তেতিয়া কাৰেণ্টটোকে মাৰিছে, কিয় মাৰিছে কাৰেণ্টটোৱে লাগিছে, সেইটো কাৰণে তাৰত জ্বলি গ'ল তাৰত জ্বলি পেলাই মানে গৈ আছে তাপটো জ্বলি তাৰপিছত ঘৰত লাগি গ'ল। তাৰপিছত মই দাঙি পেলাই কিটো এনেকুৱা হৈ আছে বুলি দাঙি পেলাই চাইছোঁ, তাৰত লাগি গৈছে মই বৰ্ডত লাগি পেলাই বৰ্ড জ্বলি পেলাই তাৰত গৈছে জ্বলি যোৱাৰ পিছতে আমি দাঙি পেলাই চালোঁ যে জুই লাগি গৈছে ঘৰত। ঘৰত কোন কোন আছিলে? বোৱাৰী আছিলে, বাইদেউ আছিলে আৰু বোৱাৰীৰ 2টা পোৱালী আছিলে। মই কৈছোঁ বোৱাৰীটো ফটকে ওলাই যা কাৰেণ্ট লাগি গৈছে ঘৰতে, এনেকৈ ক'লোঁ। তো দুৰাটো খোলাই আছিলে এতিয়া ফটকে ওলাই পেলাই গুচি গ'লোঁ। আমি গুচি যোৱাৰ পিছত ঘৰৰ ওচৰত মানুহ কিটা এনেকুৱা জ্বলি গৈছে বুলি ফটকে ওলাই পেলাই চালে যে জুই লাগি গৈছে। জুই লাগাতে মানুহ মাতে ঘৰতে জ্বলি গ'ল আৰু একো বস্তু ওলাব নোৱাৰিলোঁ। কি আছিলে ঘৰৰ ভিতৰত? যিখিনি ডকুমেণ্টছবিলাক যে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ডবিলাক, ৰেচন কাৰ্ডবিলাক আছিলে, এতিয়া মাটি বাৰী কিবা কাগজ পত্ৰ কৰিছিলে, এই কাগজবিলাক আছিলে, বাক্সাত আছিলে, কাপোৰ কানি বাক্সাও জ্বলি গ'ল আৰু কাপোৰ কানি গোটেইখিনি বিচনা কৰা কাপোৰবিলাকে জ্বলি গ'ল। বাকী গোটেইখিনি 4,000 পইচা আছিলে, এইটো জ্বলি গ'ল। বোৱাৰী আছিলে, বোৱাৰীৰ ল'ৰা ছোৱালী 2টা আছিলে, বাইদেউ আছিলে, মই আছিলোঁ। যেনে তেনে ওলালি আৰু আপোনাৰ দেখি যে বহিনটা আহে, বোৱাৰী আহে, পোৱালী 2টা আহে, যেনে তেনে দরজা খোলকে আর ওলাই के और हमने ओलाई गिली तो हुआ आगुन जल गले हुआ घाटा में तो हम ढुके गले तो नहीं पारले कोनो तो जेने तेने ओलाली और अपन देख के जे बहिनटा है, बुआरी है, पुआली 2टा है, जेने तेने दरजा खोल के और ओलाई के और हमने ओलाई गिली तो हुआ आगुन जल गले हुआ घाटा में तो हम ढुके गले तो नहीं पारले कोनो नहीं हो है कोनो ठिन तो नहीं पाला मैंने छेना 2टा के लेके मैं कुदा धाड़ा निकल रहा भाग लो यहाँ छेना 2टा है नहीं पूरा आगुन लग जाए वहाँ से आदमी लगा हकाते मारते तो पूरा घोटा जल गली कोनो वस्तु या निकलक नहीं पारले बाटी बासन गिलास सब भाले बाटी बासन डिक्ची बासन गिलास सब सिर्फ हानि माय छेना 4 खन पाई छी साइकिल सब नतुन साइकिल बासन बाटी कपड़ा पैसा 4,000 रहे सब खत्म।